হাই সো গাইজ আজি ফাইনালি আমি যাম গোলাঘাট জিলাৰ ধনশ্ৰী মহকুমাৰ গন্ধকুৰৈ পঞ্চায়তৰ অন্তৰ্গত আপোনাৰ বাৰখিলীয়া নামঘৰত আপোনাক ভাওনা হৈ আছে। ভাওনাটো আপোনালোকক দেখুৱাম। কেনে লাগিব ভাওনাটো আপোনালোকে কমেণ্টত জনাব আৰু এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিয়ে থাকিব, যিহেতু এই ভিডিঅ'টো আমাৰ অসমৰ জাতি কৃষ্টিৰ লগত জড়িত হৈ আছে। ভাওনাটো লাহে লাহে এইবিলাক মানুহ নেদেখাই হৈ গৈছে। এই একা বেকা ডান্সবিলাক, কাপোৰ নথকা ডান্সবিলাকহে দেখি বেছি মানুহে ভাল পায়। সেইবাবে আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব আৰু যিসকল নতুন আছে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো পাৰিলে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। চ' গাইজ ফাইনেলি আপোনালোকক মই ভাওনাটো দেখুৱাম আজি। আপোনালোকে অকণো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকক। চ' গাইজ দেখিবলৈ পাইছে ফাইনেলি আমি আহি পাই গৈছোঁ। আপোনালোকক দেখুৱাই আছোঁ চব সকলো দৃশ্য। আমি মেইন গেটৰ পৰা সোমাই আছোঁ এতিয়া। ইয়াত দোকান পোহাৰ বহিছে। ইয়াত দোকান পোহাৰ বহিছে। চ' গাইজ এইটো ফাইনেল আমাৰ নামঘৰৰ বাহিৰৰ গেটটো হয়। আপোনালোকে দেখি পাইছে বাৰঘলীয়া নামঘৰ। ভাওনা চলি আছে। গেটৰ দৃশ্যবিলাক মই আপোনালোকক কেপচাৰ কৰি দিছোঁ, আপোনালোকে চাব। দুইফালে সিংহ আছে আৰু মেইন গেটটো এইটো। এবাৰ মানুহৰ সমাৰোহটো দেখুৱাই ল'ম আপোনালোকক। বহুত ভিৰ আছে ইয়াত, ভিতৰত ভিডিঅ' বনাব নোৱাৰি। বাহিৰলৈ ওলাই আহিছোঁ, বাহিৰৰ পৰা দৃশ্যখিনি দেখুৱাই দিছোঁ আপোনালোকক। বহুত ভিৰ ভিতৰত, দেখি পাইছেনে বাহিৰৰ পৰা ইমান ভিৰ হৈ আছে। মণিকূটৰ ভিতৰত চোন জেগাই নাই, মানুহ হাউচফুল।
চক বন্ধুসকল দেখিব পাইছে ভিৰটো ইমান বেছি হৈছে যে ক'বই নালাগে একদম মানুহৰ ওপৰত মানুহ একদম খাঁচ খাই গৈছে। সো গাইজ আপোনালোকৰ যদি ভাওনাখন চাবলৈ মন আছে আহিব আমাৰ বাৰখিলীয়া বৰনামঘৰত চলি আছে ভাওনা। আপোনালোকো উপভোগ কৰক আৰু ভিডিঅ'টো লাইক এটা কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। সো গাইজ আহক তেন্তে ভাওনাটো আৰম্ভ কৰোঁ। সো গাইজ সম্পূৰ্ণ ভিডিঅ'টো যদি চাবলৈ মন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকন নটিফিকেশ্যনটো অন কৰি ল'ব, যেতিয়া মোৰ এই চেনেলৰ সকলো নটিফিকেশ্যন আপোনালোকে পাব।